মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ পৰা আপোনালোকক নমস্কাৰ। আহাৰ মাহৰ মঙলবাৰ ইংৰাজী 2026 চন 14 জুলাই তাৰিখে ডিমৰীয়াৰ ধূপগুৰিত মধ্যযুগৰ ৰজাদিনীয়া পৰম্পৰাৰে গৰখীয়া মালগোসাঁই পূজা অনুষ্ঠিত হয়। আজিৰ ভিডিঅ'ত মই গৰখীয়া বা ডেকা মালগোসাঁই পূজা অনুষ্ঠিতৰ আৰম্ভণি সম্পৰ্কে সংক্ষেপে আলোচনা কৰিম। মালগোসাঁই বল বিক্ৰমৰ দেৱতা। মালগোসাঁই পূজাত ভগৱান শিৱৰ প্ৰচণ্ড ৰূপ মহামালেশ্বৰ আৰু দেৱী মহামায়াৰ আৰাধনা কৰা হয়। ৰজাসকলৰ দিনৰ মালযুঁজৰ আৰাধ্য দেৱতাক পূজা কৰাৰ নিয়মেই মালগোসাঁই পূজা। মালযুঁজত জয়লাভ, শক্তিলাভ, বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ, ডিমৰীয়া ৰাজ্যৰ অপায় অমংগল নাশ কৰাৰ নিমিত্তে ডিমৰীয়াৰ ধাৰ্মিক ৰজাসকলে মালগোসাঁই পূজা অনুষ্ঠিত কৰি আহিছিল। এই পৰম্পৰা ৰক্ষা কৰি ডিমৰীয়া ৰাইজে মালগোসাঁই পূজা অনুষ্ঠিত কৰি আহিছে। মালগোসাঁই দুজন, ডেকা বা গৰখীয়া মাল আৰু বুঢ়া মাল। বুঢ়া মালগোসাঁই পূজা প্ৰতি 5 বছৰৰ মূৰে মূৰে ভাদ মাহৰ কোনো এটা মংগলবাৰে আৰম্ভ কৰি পিছৰটো মংগলবাৰে দেওচাঙি পৰিভ্ৰমণ কৰোৱা হয়। বুঢ়া মালগোসাঁই পূজাৰ বিষয়ে মোৰ ডিমৰীয়াৰ দেওচাঙি ভিডিঅ'টো কিছু কথা আলোচনা কৰা হৈছে। মালগোসাঁই পূজাৰ বিষয়ে এইখন ডিমৰীয়া গ্ৰন্থৰ লেখক স্বৰ্গীয় হৰেশ্বৰ ডেকা ছাৰ, সকলোৰে শ্ৰদ্ধাৰ। তেখেত ডিমৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। ধূপগুৰি নিবাসী সাংবাদিক লেখক দেৱেন বৰুৱা, তেখেতেও মালগোসাঁইৰ ওপৰত বহু কথা আলোচনা কৰিছে। ডেকা মাল বা গৰখীয়া মালগোসাঁই পূজা। এই পূজা প্ৰতি বছৰে আহাৰ মাহত এদিনীয়াকৈ পতা হয়। এই গৰখীয়া মালগোসাঁই পূজা কিয় অনুষ্ঠিত কৰা হ'ল, এই বিষয়ে এটা কথা আছে। বয়সস্থ লোকসকলে বুঢ়া মালগোসাঁই পূজা অনুষ্ঠিত কৰা দেখি তেতিয়াৰ ধূপগুৰিৰ গৰখীয়াবোৰে একেই নিয়মেৰে মালচাঙি সাজি ধেমালিৰ চলেৰে মালগোসাঁইৰ পূজা পাতিছিল। এনে কৰোঁতে উলনিৰ পাৰখোৱা দুবিত বেতনিৰ মাজত চাঙিসহ গৰখীয়া কেইজনক মাল দেৱতাই এক ৰাতি লুকুৱাই ৰাখিছিল। পাছত ৰাইজে পূজা এভাগ দি প্ৰতি বছৰে ধৰ্মীয় ৰীতিমতে গৰখীয়া মাল পূজা কৰিম বুলি সৈ কঢ়াত গৰখীয়াসহ চাঙিখন মুকলি কৰি দিছিল। তেতিয়াৰে পৰা ধূপগুৰিত গৰখীয়া বা ডেকা মালগোসাঁই পূজা আৰু চাঙি পৰিভ্ৰমণ কৰাৰ প্ৰথা চলি আহিছে। যথাবিধি নিয়মেৰে অতি শ্ৰদ্ধা ভক্তিৰে এই পূজাভাগ কৰা হয়। ব্ৰতত থকা, নিয়মত থকা লোকেহে মালগোসাঁইৰ চাঙি লোৱাৰ অধিকাৰী হয়। তান্ত্ৰিক মন্ত্ৰেৰে চাঙিৰ তলৰ কামিত পাৰ চৰাই বান্ধি দিয়াৰ লগে লগে দেওচাঙি অলৌকিক মহিমাযুক্ত হয়। চাঙি দেৱতাক কান্ধত বহন কৰি ঘূৰি ফুৰোঁতে লোককেইজনে কোনো কষ্ট অনুভৱ নকৰে আৰু একো ক'ব নোৱাৰা হয়। মহাশক্তি, মহাবেগী, মহাবলী এই দেওচাঙি। চাঙি বহনকাৰী লোকসকলে অঞ্চলটোত পৰিভ্ৰমণ কৰোঁতে গৃহস্থই শ্ৰদ্ধা ভক্তিৰে মাল দেৱতালৈ শৰাই শলিতা আগবঢ়ায় আৰু সকলোৰে মংগল প্ৰাৰ্থনা কৰে। মালগোসাঁই পূজাই ধৰ্ম সংস্কৃতি একতা ৰক্ষা কৰি আহিছে।
ডিমৰীয়াৰ অপায় অমংগল ৰোধ শস্য মৎস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে মধ্যযুগৰ ৰজাদিনীয়া পৰম্পৰাৰে ধূপগুৰিৰ ৰাইজে গৰখীয়া মালগোসাঁই পূজা অনুষ্ঠিত কৰে। মালগোসাঁইৰ শ্ৰীচৰণত ৰাইজৰ মংগল প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।